নমস্কাৰ গাইজ মই আনিছোঁ নতুন এটা ভিডিঅ'লৈ আছাম জেটাক্স চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ আজিৰ বিষয়ে ভিডিঅ'টো হ'ব আজিকালি কি হয় আমাৰ হোৱাটছআপবিলাক মানে আমাৰ যিসকল ফ্ৰেণ্ড বা কিছুমান বয়ফ্ৰেণ্ড থাকে কিছুমান গাৰ্লফ্ৰেণ্ড থাকে এইবিলাক কি কৰে হেক কৰি লয়। সেইটো হেক কৰাৰ পিছত আমাৰ বহুতো প্ৰব্লেম হয়। এটা উদাহৰণস্বৰূপে যদি এটা ল'ৰাই এজন ছোৱালীৰ হোৱাটছআপ হেক কৰে সেই ছোৱালীজনীৰ পাৰ্চনেল ফটো লয়, তাৰপিছত কি কৰে এইখিনিৰে মানে ব্লেকমেইল কৰাৰ চেষ্টা কৰে। তো এইখিনি বস্তুৰ পৰা আমি বাচিবলৈ হ'লে আমি কি কৰিব লাগিব, আমাৰ হোৱাটছআপটো চাব লাগিব। আমাৰ হোৱাটছআপত কোনোবা হেক কৰিছে নে নাই এইটো আমি কেনেকৈ গম পাম। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকে হোৱাটছআপটো খুলি ল'ব। খোলাৰ পিছত ইয়াত আপোনালোকে ওপৰত চাব, ওপৰত থ্ৰী ডট বুলি এটা অপশ্যন আছে, চাৰ্চ বটনৰ থ্ৰী ডট, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে হোৱাটছআপ ৱেব বুলি এটা অপশ্যন আছে, এইটোত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পাছত যদি আপোনালোকে এনেকুৱা অপশ্যন আহে ইউজ হোৱাটছআপ অন আদাৰ ডিভাইচ, তেনেহ'লে আপোনাৰ হোৱাটছআপটো কোনোবা হেক কৰা নাই স্কেনাৰেৰে। ইয়াত যদি কোনোবা হেক কৰে ইয়াত আহিব ইয়ৰ হোৱাটছআপ আনাদাৰ লগিং ইউজাৰ আইডি, এনেকুৱা এটা অপশ্যন থাকে, সেইটো আহিব। এনেকুৱা অপশ্যন নাহিব, ঠিক আছে। এইটো কোনোবা এইটোৰে কৰে আৰু কোনোবাই কি কৰে বেলেগ চিষ্টেমৰ OTP চিষ্টেমত কৰে। OTP চিষ্টেমত কৰাৰ পিছত এইটো আপোনালোকৰ পোৱাটো বহুত টান হয়। সেইকাৰণে আপোনালোকে কি কৰিব, বা আপোনাৰ যদি সন্দেহ আছে হয় কোনোবাই মোৰ হোৱাটছআপটো চাগে হেক কৰিছে, তো আপোনালোকৰ সন্দেহটো শেষ হোৱাৰ কাৰণে আপোনালোকে কি কৰিব, ইয়াত থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পাছত ইয়াত ছেটিং বুলি এটা অপশ্যন আছে, সেই ছেটিংটোত ক্লিক কৰিব। এণ্ড তলত আছে চাৰ্টছত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব এণ্ড চাৰ্ট বেকআপ বুলি এটা অপশ্যন আছে, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰি চাৰ্টখিনি বেকআপ অলপ টাইম লাগিব, এইখিনি বেকআপ কৰি দিব, ঠিক আছে। মোৰ বেকআপ কৰাৰ কোনো দৰকাৰ নাই, মই সেইকাৰণে বেকআপ কৰা নাই। তাৰপিছত আকৌ বেক আহিব। বেক অহাৰ পিছত ইয়াত একাউণ্ট বুলি এটা অপশ্যন আছে, একাউণ্টত ক্লিক কৰিব। একাউণ্টত ক্লিক কৰাৰ পিছত ডিলিট মাই একাউণ্ট, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত তলত আপোনালোকে ফোন নম্বৰটো দি দিব। ফোন নম্বৰটো দিয়াৰ পিছত আপোনালোকে ডিলিট মাই একাউণ্টত ক্লিক কৰিব এণ্ড তাত এটা ৰিজন দিব লাগিব, কেইটামান ৰিজন আছে। আপোনালোকে যিকোনো এটা ৰিজন দি তাত ক্লিক কৰি আপোনালোকৰ একাউণ্টটো ডিলিট কৰি ল'ব এণ্ড নতুনকৈ এইটো নম্বৰ একাউণ্ট খুলিব। তেনেহ'লে আপোনাৰ কোনোবাই যদি হেক কৰিও থৈছে আপোনালোক বাচিব সেইটো বস্তুৰ পৰা। গাইজ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বহুত ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন প্ৰেছ কৰিব।